মাজুলীত 19 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগক্ষেত্ৰৰ প্ৰদৰ্শনস্থলীত এক বিশেষ আকৰ্ষণ। অসমৰ এগৰাকী শিপিনীয়ে বৈ উলিওৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰু দুজনাৰ অমূল্য সৃষ্টি বিভিন্ন ধৰ্মগ্ৰন্থ এই বিষয়ে হেমপ্ৰভা চুতীয়াই আমাৰ সাংবাদিকক এনেধৰণে জানিবলৈ দিছে। প্ৰথমে মই নিউজ টুডে অসম চেনেলৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মৰাণৰ ফটিকাচুৱা অভয়পুৰীয়া ডিব্ৰুগড়। মোৰ নাম হেমপ্ৰভা চুতীয়া। এই বস্ত্ৰকেইখন কিমান দিন লাগিছে আপোনাৰ বনাওঁতে? মই 22 জুলাই 2013 প্ৰথম গুণমালা আৰম্ভ কৰিছিলোঁ আৰু সেই গুণমালা ভাগি প্ৰায় 9 মাহত শেষ হৈছে। প্ৰায় 80 ফুট দৈৰ্ঘ্যৰ মুগাৰ সূতাত কলা ঊলেৰে আখৰখিনি মই তুলিছোঁ। তাৰপিছতে মই নামঘোষা তুলিছিলোঁ। নামঘোষা ভাগি 2 বছৰ লাগিছে। তাত মুগাৰ দিশ আৰু পানীটো এৰি কলা আৰু ৰঙা ঊলেৰে মই আখৰখিনি তুলিছোঁ আৰু ইয়াত এৰী সূতাখিনি মই নিজে পলুটো পুহিছোঁ আৰু ৰাতি সূতা কাটো, দিনত কাটো। তাৰপিছতে মই সংস্কৃত গীতা ভাগি আৰম্ভ কৰিছোঁ। সেই ভাগি মোৰ 2 বছৰ লাগিছে। প্ৰায় 150 ফুট দৈৰ্ঘ্যৰ মুগাৰ সূতা আৰু সেউজীয়া ঊলেৰে মই আখৰখিনি তুলিছোঁ। তাৰপিছত মই ইংৰাজী গীতাখন আৰম্ভ কৰিছোঁ। ইংৰাজী গীতা ভাগি মই এতিয়ালৈকে আধা বৈ উলিয়াইছোঁ আৰু আধাটো চেষ্টা কৰি আছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছে নেকি এনেকুৱা শিতানত? যেতিয়া মই গুণমালাখন বৈ উলিয়াইছিলোঁ অসম সাহিত্য সভাত কলিয়াবৰত যেতিয়া হৈছিলে গুণমালা ভাগি প্ৰদৰ্শন হৈছিলে আৰু তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱে স্বচক্ষুৰে প্ৰত্যক্ষ কৰা নাই যদিও তেখেতে শুনি পেলাই মোক 1 লাখ টকা এটা সাহায্য দিছিলে আৰু সেই টকাটো মই পাইছিলোঁ। তাৰপিছত এতিয়ালৈকে বৰ্তমান চৰকাৰখনে মই আবেদন কৰিছোঁ। 2 বছৰ আগতে মই মুখ্যমন্ত্ৰী মহোদয়ক আবেদন কৰিছোঁ আৰু মন্ত্ৰী নৱদলীয় মহোদয়কো মই এখন আবেদন কৰিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা মই একো সহায় পোৱা নাই। এতিয়া যিকেইখন কাপোৰ আপুনি বৈ উলিয়াইছে আমাৰ দৰ্শকসকলেও দেখিব, কিন্তু তাৰ বাদেও আপুনি আৰু কিবা পৰিকল্পনা লৈছে নেকি বনোৱাৰ আগত? মোৰ পৰিকল্পনা এনেকুৱা, মই ইংৰাজী কিতাপ ভাগি তোলাৰ পাছত যদি মোৰ দেহত শক্তি থাকে, ভগৱানে যদি মোক কৃপা কৰে, ৰাইজৰ আশীৰ্বাদ যদি পাওঁ, যদি কিবা কৰিব পাৰোঁ, কিন্তু মই এনেকুৱা ধৰ্মীয় কিবা গ্ৰন্থসমূহেই তাঁতৰশালত তুলিম বুলি মই ভাবোঁ। ডিব্ৰুগড় জিলাৰ ফটিকাচুৱা অভয়পুৰীয়াৰ হেমপ্ৰভা চুতীয়াই ইয়াৰ বাহিৰেও বিভিন্ন বস্ত্ৰ তৈয়াৰ কৰি আহিছে। মাজুলীৰ ভাওনা সমাৰোহত প্ৰদৰ্শিত গ্ৰন্থসমূহ পাট মুগাৰে বোৱা। ইয়াৰ ভিতৰত আছে কেইটামান বৈশিষ্ট্য। এনেধৰণৰ মহাপুৰুষ শংকৰদেৱ বিৰচিত গুণমালাখন 80 ফুট দৈৰ্ঘ্য 17 ইঞ্চি প্ৰস্থ আৰু মাধৱদেৱ বিৰচিত নামঘোষা 200 ফুট দৈৰ্ঘ্য 2 ফুট প্ৰস্থ আৰু সংস্কৃত ভাষাৰ শ্ৰীমদ ভাগৱত গীতাখনি দৈৰ্ঘ্য 150 ফুট প্ৰস্থ 2 ফুট। অনাগত দিনত শিল্পীগৰাকীয়ে আৰু এনেধৰণৰ ধৰ্মগ্ৰন্থসমূহ বোৱাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে। মাজুলীৰ পৰা মানিক বৰা ৰিপৰ্ট, নিউজ টুডে অসম।